Hello everyone, this is Pavitra Bora. Welcome to my channel Knowledge Hub. আজি আমি ক্লাছ 8 লেসন নাম্বার 4 Dokchory learns about the panchayat নামৰ যেটো লেসন আছে সেই লেসনটোৰ বিষয়ে আলোচনা কৰিম। সাধাৰণতে এই লেসনটোত পঞ্চায়তনো কি হয়, পঞ্চায়তৰনো কি কাম আছে সেই বিষয়ে আমি পঢ়িবলৈ পাম। এটা আমি জানো আমাৰ যি সৰকাৰৰ যি তিনিটা লেয়াৰ আছে একদম ওপৰত থাকে সেন্ট্রাল গভর্নমেন্ট তাৰপিছত স্টেট গভর্নমেন্ট আৰু একেবাৰে তলত থাকে স্থানীয় স্বায়ত্ত শাসন যি ব্যৱস্থা যেটো আমি ইংলিছত ক'লে লোকেল সেলফ গভর্নমেন্ট বুলি কওঁ সেই শাসন ব্যৱস্থাৰে একেবাৰে তলৰ যেটো লেভেল হেতুকে আমি পঞ্চায়ত বুলি কওঁ আৰু পঞ্চায়তবিলাক সাধাৰণতে গাঁও অঞ্চলত থাকে পঞ্চায়তে গাঁওখনৰ ডেভেলপমেন্টৰ কাৰণে যিমানবিলাক কৰিবলগীয়া কাম সেইবিলাক কৰিবৰ কাৰণে সদায় পঞ্চায়তবিলাক ৰেসপন্সিবল হয় আৰু এই লেসনটোত আমি পঞ্চায়তেনো কি কৰে গাঁৱৰ উন্নয়নৰ কাৰণে আৰু লগতে পঞ্চায়তে ক'ৰ পৰানো পইচা পায় এই গোটেই ঘটনাখিনিৰ বিষয়ে পঢ়িবলৈ পাম এটা লেসনটোৰ নাম দি আছে Dokchory learns about the panchayat Dokchory বুলি ক'লে সেই সাধাৰণতে এই ছোৱালীজনী যিজনী আমি দেখা পাইছো ফটোত সেই ছোৱালীজনীৰ নাম হে Dokchory হয় এটা Dokchory দেউতাক পঞ্চায়তৰ এজন সদস্য গতিকে যেতিয়া তাই স্কুললৈ দেউতাকৰ লগত যায় সাইকেলেৰে যেতিয়া স্কুললৈ দেউতাকৰ লগত যায় দেউতাকে দেউতাকক তাই বিভিন্ন ধৰণৰ প্ৰশ্নবিলাক সুধে তাৰে ভিতৰত এদিন তাই দেউতাকক সেই তেওঁৰ পঞ্চায়তৰ বিষয়ে সুধিছিল আৰু দেউতাকে যিমানখিনি পাৰিছিল সিমানখিনি তাই উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিছিল এই লেসনটোতো তেওঁ আৰু দেউতাক আৰু তাইৰ মাজত যিমানবিলাক কথোপকথন হৈছিল কিনো কথা Dokchoryয়ে দেউতাকৰ পৰা শিকিব পাৰিছিল গোটেই কথাখিনি আমি বুজিব পাৰিম আৰু শিকিব পাৰিম আৰু লগতে পঞ্চায়তৰ বিষয়ে আমি এই লেসনটোৰ মাজেৰে জানিব পাৰিম যেহেতু দেউতাক পঞ্চায়তৰ এজন সদস্য আছিল গতিকে তেওঁ যিমানখিনি পাৰিছিল পঞ্চায়ত কি হয় পঞ্চায়তে কি কাম কৰে পঞ্চায়তে কাম কৰিবৰ কাৰণে ক'ৰ পৰা পইচা পায় এই গোটেই ঘটনাখিনি তাইক বুজাবৰ কাৰণে চেষ্টা কৰিছিল এটা আমি প্ৰথম এই বক্সটোত থকা কথাখিনি পঢ়িবৰ কাৰণে চেষ্টা কৰিম তাৰ পিছত আমি লেসনটোৰ মাজেৰে আগবাঢ়ি যাম বক্সটোত লিখা আছে Do you know who builds our roads, bridges and office buildings? প্ৰথমতে কৈছে যে তোমালোকে জানানে do you know তোমালোকে জানানে who builds কোনে বনায় our roads, bridges and office buildings আমাৰ অফিস বিল্ডিংছ বিলাক আমাৰ ব্ৰিজ মানে জানো আমি দলংছ roads ৰাস্তা ঘাট এই সকলোবিলাক কোনে বনায় তোমালোকে জানানে বুলি সুধিছে নিশ্চয় জানো এইবিলাক বনাবৰ কাৰণে আমাৰ এটা কি থাকে অথৰিটি থাকে From where does the money to build all this come আৰু এই যিবিলাক আমি পঢ়িলো road bridge buildings এই সকলোবিলাক বনাবৰ কাৰণে ক'ৰ পৰা পইচা আহে From where does the money to build all this come এই সকলোবিলাক নিৰ্মাণ কৰিবৰ কাৰণে ক'ৰ পৰা পইচা আহে In group discuss how government money is spent for public welfare আৰু সকলোৱে লগ হৈ কিনি ইন গ্ৰুপ মানে সকলোৱে দলগতভাৱে একেলগ হৈ কিনি ডিসকাস আলোচনা কৰা how government money is spent for public welfare মানে হৈছে জনসাধাৰণৰ কল্যাণৰ কাৰণে সৰকাৰৰ পইচাবিলাক জনসাধাৰণৰ কল্যাণৰ কাৰণে কেনেকৈ স্পেন্ড কৰা হয় কেনেকৈ ব্যৱহাৰ কৰে সেই বিষয়ে তোমালোকক আলোচনা কৰিব দিছে What will you do to help people who are old, unwell and homeless তুমি কি কৰিবা What will you do তুমি কি কৰিবা to help people সেই ধৰণৰ মানুহবিলাকক সহায় কৰিবৰ কাৰণে কোন ধৰণৰ মানুহ যিবিলাক হল বুঢ়া মানুহ old unwell যিবিলাক অসুস্থ মানুহ আৰু হোমলেছ মানে গৃহহীন যিবিলাক মানুহ আৰু কৈছে বুঢ়া গৃহহীন এই অসুস্থ মানুহবিলাকক সহায় কৰিবৰ কাৰণে তুমি কি কৰিবা হেতু দিছে In this lesson you will read about how panchayat spend money for the people আৰু এই লেসনটোত আমি কেনেকৈনো পঞ্চায়তে জনসাধাৰণৰ কল্যাণৰ কাৰণে কেনেকৈ পইচা স্পেন্ড কৰে কেনেকৈ পইচা ব্যৱহাৰ কৰে এই গোটেই ঘটনাখিনি আমি পঢ়িবলৈ পাম এই বক্সটো দিয়া আছে Dokchory is a student of class 8 of দিচাংমুখ জনজাতি হাই স্কুল Dokchory হৈছে ক্লাছ 8ৰ এগৰাকী ছাত্ৰী আৰু তেওঁৰ তাইৰ স্কুলখনৰ নাম হৈছে দিচাংমুখ জনজাতি হাই স্কুল দিচাংমুখ জনজাতি হাই স্কুলৰ ক্লাছ 8ৰ এগৰাকী ছাত্ৰী হৈছে Dokchory Her বাবু এটা তাই দেউতাকক বাবু বুলি মাতে ফাদাৰ লিখা আছে দেউতাকক তাই বাবু বুলি মাতে কংকিমিলি takes her to school on his bicycle তাই দেউতাক কংকিমিলে তাইক সদায় বাইসাইকেলেৰে স্কুললৈ লৈ যায় She loves the bicycle ride for gets to know new things every day তাই বাইসাইকেল ৰাইড কৰি ভাল পায় কিয়নো তাই নতুন নতুন কথা সদায় শিকিবলৈ পায় হেতু কাৰণে কৈছে she loves the bicycle ride তাই বাইসাইকেল ৰাইড কৰি ভাল পায় for she gets to know তাই জানিবলৈ পাৰে new things every day যেটো সদায় নতুন নতুন কথা জানিব পাৰে সেই কাৰণে তাই বাইসাইকেল ৰাইড কৰি ভাল পায় Dokchory means a necklace of beads the missing usually wear in the festival time Dokchory শব্দৰ অৰ্থ হৈছে মণিৰে তৈয়াৰী এডাল নেকলেছ যিডাল নেকলেছ মিছিং জনজাতিৰ লোকসকলে সাধাৰণতে ফেষ্টিভেলৰ টাইমত পিন্ধে
আমি এইখিনি গম পালোঁ ডকচৰী হৈছে ক্লাছ 8ৰ দিচাংমুখ জনজাতি হাইস্কুলৰ এগৰাকী ছাত্ৰী তাইৰ দেউতাক কংকি মিলি তাইক সদায় দেউতাকে স্কুললৈ বাইচাইকেলেৰে লৈ যায় আৰু তাই বাইচাইকেল ৰাইড কৰি ভাল পায় কিয়নো তাই নতুন নতুন কথা সদায় শিকিবলৈ পায় আৰু ডকচৰী শব্দটোৰ অৰ্থ হৈছে কিছুমান মণিৰে তৈয়াৰী এডাল নেকলেছ আৰু বিটছ মানে মণিৰে তৈয়াৰী এডাল নেকলেছ যিডাল মিচিং জনজাতিৰ লোকসকলে সাধাৰণতে ফেষ্টিভেলৰ টাইমত পিন্ধে এতিয়া আমি লেচনটোৰ মূল কথাখিনি পঢ়িম দেউতাক আৰু তাইৰ মাজত হোৱা যিখিনি কথোপকথন হৈছিল সেই গোটেই কথোপকথনখিনি আমি পঢ়িবলৈ পাম ফাৰ্ষ্ট ডকচেৰীয়ে সুধিছে ডকচেৰী ইজ নট ডেট ইয়ৰ পঞ্চায়ত অফিচ বাবু ডকচেৰীয়ে সুধিছে যেতিয়া স্কুললৈ বাইচাইকেলেৰে দেউতাকৰ লগত গৈ আছিল যে ইজ নট ডেট ইয়ৰ পঞ্চায়ত অফিচ বাবু এইটো তোমাৰ পঞ্চায়ত অফিচটো নহয়নে বাবু কাৰণ তাই জানো আমি তাই দেউতাকক বাবু বুলি মাতে গতিকে দেউতাকক সুধিছে ইজ নট ডেট ইয়ৰ পঞ্চায়ত অফিচ বাবু এইটো তোমাৰ পঞ্চায়ত অফিচ নহয়নে বাবু কংকি বুলি মানে দেউতাকে কৈছে য়েছ মাই চাইল্ড ইট হেজ গট এ নিউ চাইনবৰ্ড হয় হয় সেইটোৱে মোৰ পঞ্চায়ত অফিচটো ইট হেজ গট এ নিউ চাইনবৰ্ড আৰু এতিয়া তাত এখন নতুন চাইনবৰ্ড লগোৱা হৈছে চাইনবৰ্ড মানে তাতে বিভিন্ন ধৰণৰ ধৰি লওক তথ্যবিলাক লিখা থাকে যে আমি দেখা পাওঁ অফিচত গ'লে বা যিকোনো এটা অফিচত গ'লে বা যিকোনো যদি দোকানতো যোৱা চাইনবৰ্ড লগোৱা থাকে চ' কৈছে দেউতাকে য়েছ হয় সেইটোৱে মোৰ পঞ্চায়ত অফিচটো আৰু তাত এখন এতিয়া নতুন চাইনবৰ্ড লগোৱা হৈছে এতিয়া ডকচেৰী আকৌ পুনৰ দেউতাকক সুধিছে বাট হোৱাট ইজ পঞ্চায়ত বাবু দেউতা পঞ্চায়ত মানেনো কি হয় সেইবুলি দেউতাকক কি কৰিছে আকৌ তাই সুধিছে তেতিয়া দেউতাকে কৈছে কংকি মিলি লং এগো ডকচেৰী আগৰ দিনত দেই লং এগো মানে পুৰণি দিনত এতিয়া বৰ্তমান দিনৰ পঞ্চায়তৰ যিটো মিনিং মানে ডেফিনেশ্যনছ আৰু আগৰ দিনৰ যিটো ডেফিনেশ্যনছ আছিল অলপমান পৃথক তোমালোকে ইয়াতে পঢ়িব পাবা দুইটা ডেফিনেশ্যন পঢ়িলে বুজি পাবা লিখা আছে লং এগো ডকচেৰী আগৰ দিনত পঞ্চায়ত মিন এ ছিষ্টেম অফ গভৰ্ণমেণ্টছ বাই 5 এল্ডাৰলি মেন কল পাঁচ গ্ৰামীণ প্ৰমুখ এতিয়া লং এগো আগৰ দিনত পঞ্চায়ত মানে আছিলে শাসনৰ এনেকুৱা এটা ব্যৱস্থা গভৰ্ণেন্স মানে হৈছে শাসনৰ এনেকুৱা এটা ব্যৱস্থা য'ত 5 এল্ডাৰলি মেন মানে 5জন জ্যেষ্ঠ মানুহে যাক 5 গ্ৰামীণ প্ৰমুখ বুলি কোৱা হৈছিলে মানে 5জন গাঁৱৰ জ্যেষ্ঠ মানুহৰ দ্বাৰা কি কৰা হৈছিল শাসন কৰা হৈছিল আমি গম পালোঁ যে আগৰ দিনত পঞ্চায়ত মানে আছিল যে 5জন গাঁৱৰ যি মানুহ জ্যেষ্ঠ মানুহ সেই জ্যেষ্ঠ মানুহৰ দ্বাৰা শাসন কৰাৰ যি এক ব্যৱস্থা তাকে আমি পঞ্চায়ত বুলি কৈছিলোঁ একদম সহজ অৰ্থত ক'বলৈ গ'লে এনেকুৱা যে আগৰ দিনত পঞ্চায়ত মানে এইটোৱেই আছিলে অৰ্থ যে 5জন গাঁৱৰ জ্যেষ্ঠ মানুহৰ দ্বাৰা কৰা এক শাসন ব্যৱস্থা দেয়াৰ ৱৰ্ড ৱাজ দ্য ৰুল আৰু তাত কোনো ধৰণৰ এনেকুৱা আইন বেলেগ ধৰণৰ আইন নাছিল তেওঁলোকৰ যি মুখৰ কথা তেওঁলোকে যি ক'ব মানে সেই আইন আছিল ঠিক আছে সেইটো কাৰণে কৈছে দেয়াৰ ৱৰ্ড ৱাজ দ্য ৰুল তেওঁলোকে যি ক'ব সেই ৰুল আছিল সেই আইন আছিল দেয়াৰ ৱাজ ন' কোৱাৰেল এমং দ্য ভিলেজাৰ্ছ গাঁৱৰ মানুহবিলাকৰ মাজত কোৱাৰেল মানে কাজিয়া কোনো ধৰণৰ কাজিয়া পেচাল নাছিল কাৰণ সেই জ্যেষ্ঠ 5জন মানুহে যি কৈছিল তাকেই গাঁৱৰ মানুহবিলাকে শুনিছিল সেইটো কাৰণে কৈছে দেয়াৰ ৱাজ ন' কোৱাৰেল এমং দ্য ভিলেজাৰ্ছ সেই গাঁৱৰ মানুহবিলাকৰ মাজত কোনো ধৰণৰ কাজিয়া পেচাল নাছিল বিকজ দে ৰেচপেক্টেড দেয়াৰ গ্ৰাম প্ৰমুখ ঠিক আছে চৰি আৰু কাৰণ তেওঁলোকে সেই যিকেইজন 5জন জ্যেষ্ঠ মানুহ আছিল যাক আমি গ্ৰামীণ প্ৰমুখ বুলি কৈছিলোঁ বা গ্ৰাম প্ৰমুখ বুলি কৈছিলোঁ এই গ্ৰাম প্ৰমুখ সকলে যি কথা ক'ব তাকেই কি কৰিছিলে তেওঁলোকে শুনিছিল সেইকাৰণে তেওঁলোকৰ মাজত কোনো ধৰণৰ কাজিয়া পেচাল নাছিল তেওঁলোকে সেই 5জন মানুহে যি ক'ব তাকেই তেওঁলোকে আইন বুলি ভাবিছিল তাকেই তেওঁলোকে মানি চলিছিল আৰু এনেকৈয়ে তেওঁলোকৰ শাসন ব্যৱস্থাটো চলিছিল এতিয়া আমি গম পালোঁ যে আগৰ দিনত পঞ্চায়ত মানে আছিলে এনেকুৱা এটা শাসন ব্যৱস্থা য'ত 5জন মানুহে মিলি কিনি গাঁওখনৰ যিমানবিলাক সমস্যা থাকিব গাঁওখনৰ শাসনৰ কাৰণে কৰিবলগীয়া যি কাম থাকিব সেই কৰিছিল আৰু তেওঁলোকে যি কৈছিল তাকেই গাঁৱৰ মানুহবিলাকে শুনিছিল যাৰ কাৰণে তেওঁলোকৰ মাজত কোনো ধৰণৰ কাজিয়া পেচাল নাছিল আৰু তেওঁলোকে সেই 5জন গ্ৰামীণ প্ৰমুখক সদায় ৰেচপেক্ট কৰিছিল বুলি কৈছে সেয়া আছিলে পঞ্চায়তৰ অৰ্থ আগৰ দিনত ডকচেৰীয়ে কৈছে ইউ আৰ নট অল্ড এণ্ড য়েট ইউ আৰ ইন দ্য পঞ্চায়ত তেতিয়াহ'লে তুমিতো এতিয়ালৈকে বুঢ়া হোৱা নাই ইউ আৰ নট অল্ড এণ্ড য়েট ঠিক আছে কৈছে যে তুমিতো এতিয়ালৈকে বুঢ়া হোৱা নাই তো কেনেকৈ তুমি তেতিয়াহ'লে পঞ্চায়তৰ সদস্য হ'লা কিয়নো তুমিয়ে ক'লা যে পঞ্চায়তত জ্যেষ্ঠ মানুহবিলাককহে সদস্য হিচাপে কি কৰা হৈছিল চিলেক্ট কৰা হৈছিল বা নিৰ্বাচিত কৰা হৈছিল আগৰ দিনত সেই তুমি কৈ দিলা যে এল্ডাৰলি মেন বুলি গতিকে তাই সুধিছে দেউতাকক যে তুমিতো বুঢ়া নহয় তো তুমি কেনেকৈ পঞ্চায়তৰ সদস্য হ'লা তেতিয়া দেউতাকে কৈছে কংকি মিলি ইউ চি নাও ডেজ এনি ওৱান হু ইজ এবভ 21 কেন কণ্টেষ্ট পঞ্চায়ত ইলেকশ্যন তুমি চোৱা বৰ্তমান দিনত যিকোনো এজন মানুহ যিকোনো এজন মানুহ যাৰ বয়স 21 বছৰৰ ঊৰ্ধত হ'ব যাৰ বয়স 21 বছৰতকৈ বেছি হয় তেওঁৱে পঞ্চায়তৰ ইলেকশ্যনত কি কৰিব পাৰে কণ্টেষ্ট কৰিব পাৰে মানে আজিৰ দিনত পঞ্চায়তৰ যিটো অৰ্থ সেইটো অকণমান কি হৈছে চেঞ্জ হৈছে আজিৰ দিনত কি হয় যিকোনো এজন মানুহ যি
21 এইজৰ এবভ হ'ব, ঠিক আছে, তেওঁ পঞ্চায়তৰ কি কৰিব পাৰে, ইলেকশ্যনত কণ্টেষ্ট কৰিব পাৰে আৰু সদস্য হ'ব পাৰে। যদি তেওঁ জয়যুক্ত হয় তেতিয়াহ'লে পঞ্চায়তৰ তেওঁ সদস্য হ'ব। পঞ্চায়ত ইজ এ বডি ডেট ইজ ৰেছপনচিবল ফৰ দ্য ডেভেলপমেণ্ট অফ ভিলেজাৰ্ছ। আৰু বৰ্তমান দিনত পঞ্চায়ত হৈছে এনেকুৱা এটা অনুষ্ঠান, বডি মানে এনেকুৱা এটা অনুষ্ঠান যিটো ৰেছপনচিবল হয় কিহৰ ক্ষেত্ৰত, গাঁওখনৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত। এতিয়া পঞ্চায়ত মানে হ'ল এনে এক অনুষ্ঠান যি গাঁওখনৰ উন্নয়নৰ ওপৰত নিৰ্ভৰশীল, ঠিক আছে, বা তেওঁলোকৰ দায়িত্ব হৈছে গাঁওখনৰ উন্নয়নৰ কাৰণে কাম কৰা। গতিকে আমি সহজ অৰ্থত এনেকেই বুজিব পাৰিম যে পঞ্চায়ত মানে হৈছে এনেকুৱা এটা অনুষ্ঠান যি অনুষ্ঠানে গাঁওখনৰ উন্নয়নৰ কাৰণে কাম কৰে, ঠিক আছে। সেইটো কাৰণে কৈছে এ পঞ্চায়ত ইজ দ্য বডি ডেট ইজ ৰেছপনচিবল ফৰ দ্য ডেভেলপমেণ্ট অফ ভিলেজাৰ। গাঁৱৰ যিমানবিলাক মানুহ থাকিব, গাঁওখনৰ ডেভেলপমেণ্টৰ কাৰণে কৰিবলগীয়া যিমানবিলাক কাম থাকিব, সেই সকলোবিলাক কাম কৰাৰ ক্ষেত্ৰত যি ৰেছপনচিবল এটা বডি আছে তাকে আমি বৰ্তমান সময়ত পঞ্চায়ত বুলি কওঁ। দ্য পঞ্চায়ত ইজ এ ভেৰি ইম্পৰ্টেণ্ট ইনষ্টিটিউশ্যন ফৰ ছ'চিয়েল চেঞ্জ। এতিয়া গাঁওখনৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত বা ছ'চিয়েল চেঞ্জৰ ক্ষেত্ৰত, সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত পঞ্চায়ত এটা কিন্তু খুবেই গুৰুত্বপূৰ্ণ অনুষ্ঠান বুলি কৈছে। সেইটো কাৰণে কৈছে দ্য পঞ্চায়ত ইজ এ ভেৰি ইম্পৰ্টেণ্ট ইনষ্টিটিউশ্যনছ। পঞ্চায়ত এটা খুব বেছি গুৰুত্বপূৰ্ণ অনুষ্ঠান হয় ফৰ ছ'চিয়েল চেঞ্জ, সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত বা গাঁওসমূহৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত। কাৰণ আমাৰ গাঁওবিলাক পৰিৱৰ্তন হ'লেহে আমাৰ দেশখনো পৰিৱৰ্তন হ'ব, আমাৰ সমাজখনো পৰিৱৰ্তন হ'ব, তেতিয়াহে আমাৰ দেশখন আগবাঢ়ি যাব পাৰিব। কিয়নো আমি জানো যে মেক্সিমাম সংখ্যক মানুহে কি হয়, গাঁৱতে বসবাস কৰে। সেইটো কাৰণে কৈছে পঞ্চায়ত ইজ এ ভেৰি ইম্পৰ্টেণ্ট ইনষ্টিটিউশ্যন ফৰ ছ'চিয়েল চেঞ্জ। ইউ ন' দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া গ্ৰাণ্ট পাৱাৰ টু দ্য পঞ্চায়ত টু ৰেইজ টেক্সেছ, প্লেন ডেভেলপমেণ্ট স্কিম এণ্ড ৱৰ্ক ফৰ এ লোকেল ডেভেলপমেণ্ট। এতিয়া কৈছে আমাৰ ভাৰতীয় সংবিধান, কনষ্টিটিউশ্যন অফ ইণ্ডিয়া মানে ভাৰতীয় সংবিধানক গ্ৰাণ্ট কৰিছে, গ্ৰাণ্ট পাৱাৰ কি কৰিছে, পঞ্চায়তক পাৱাৰ দিছে, ক্ষমতা দিছে যে পঞ্চায়তে কি কৰিব পাৰে, টেক্স ৰেইজ কৰিব পাৰে, যিকোনো ধৰণৰ স্কিম বনাব পাৰে আৰু ডেভেলপমেণ্টৰ কাৰণে বিভিন্ন ধৰণৰ প্লেনবিলাক বনাব পাৰে, আৰু লগতে লোকেল ডেভেলপমেণ্টৰ কাৰণে কৰিবলগীয়া যিমানবিলাক কাম থাকিব সেই সকলোবিলাক কৰিব পৰা এক ক্ষমতা পঞ্চায়তক কি কৰিছে, আমাৰ ভাৰতীয় সংবিধানেও ক্ষমতাটো প্ৰদান কৰিছে। সেইটো কাৰণে কৈছে দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া গ্ৰাণ্ট পাৱাৰ টু দ্য পঞ্চায়ত। কনষ্টিটিউশ্যন অফ ইণ্ডিয়াই, আমাৰ ভাৰতীয় সংবিধানখনেও কি কৰিছে, পঞ্চায়তক পাৱাৰ গ্ৰাণ্ট কৰিছে। ভাৰতীয় সংবিধানেও পঞ্চায়তক ক্ষমতা দিছে বিভিন্ন ক্ষেত্ৰত, যাতে টেক্স ৰেইজ কৰিব পাৰে, বিভিন্ন ধৰণৰ স্কিম বনাব পাৰে, ডেভেলপমেণ্টৰ কাৰণে বিভিন্ন প্লানবিলাক বনাব পাৰে, আৰু সেইখিনি পাৱাৰ পঞ্চায়তক কি কৰিছে, ভাৰতীয় সংবিধানেও দিছে। ডকচেৰে পুনৰ সুধিছে, এতিয়া আমি গম পালোঁ যে বৰ্তমান সময়ত পঞ্চায়তৰ মিনিংটো কি। বৰ্তমান সময়ত যিকোনো এজন মানুহ যি 21 বছৰ উৰ্ধত হ'ব তেওঁ পঞ্চায়তৰ ইলেকশ্যনত কি কৰিব পাৰে, কণ্টেষ্ট কৰিব পাৰে। আৰু পঞ্চায়ত হৈছে এনেকুৱা এটা অনুষ্ঠান যি গাঁওখনৰ ডেভেলপমেণ্টৰ ওপৰত ৰেছপনচিবল হয়, ঠিক আছে। আৰু আমাৰ পঞ্চায়ত এটা বৰ ইম্পৰ্টেণ্ট অনুষ্ঠান বুলি কৈছে ছ'চিয়েল চেঞ্জৰ ক্ষেত্ৰত, কিয়নো পঞ্চায়তৰ জৰিয়তে আমি সামাজিক পৰিৱৰ্তন কৰিব পাৰোঁ। কাৰণ গাঁৱৰ উন্নয়ন হোৱাৰ লগে লগে আমাৰ সমাজখনৰো উন্নয়ন হ'ব, আৰু সমাজৰ উন্নয়ন হোৱা মানে আমাৰ দেশখনো আগবাঢ়ি যাব। আৰু কৈছে যে ভাৰতীয় সংবিধানেও কিন্তু বহু ক্ষমতা পঞ্চায়তক প্ৰদান কৰিছে। ডকচেৰি আকৌ সুধিছে, হোৱাট কাইণ্ড অফ ৱৰ্ক ডু ইউ ডু বাবু, যে তোমালোকে কেনেকুৱা ধৰণৰ কামবিলাক কৰা। কি মিলে কৈছে, দুয়োটাই কৈছে উই বিল্ড এণ্ড ৰিপেয়াৰ ৰুৰেল ৰোডছ, ব্ৰিজ, হাউচেছ ফৰ দ্য প'ৰ্ছ এণ্ড ছ' অন। আমি বিভিন্ন ধৰণৰ কামবিলাক কৰোঁ বুলি কৈছে। ছ' অন মানে বিভিন্ন ধৰণৰ কামবিলাক কৰোঁ। তাৰে ভিতৰত আমি ৰাস্তাবিলাক ৰাস্তা তৈয়াৰ কৰোঁ, বিল্ড কৰোঁ, আৰু লগতে ৰাস্তা ৰিপেয়াৰ কৰোঁ, ব্ৰিজ বনাওঁ, আমি দলং বনাওঁ, আকৌ আমাৰ যিবিলাক গাঁৱৰ দুখীয়া মানুহ সেই দুখীয়া মানুহবিলাকৰ ঘৰবিলাকো বনাই দিওঁ। গতিকে বিভিন্ন ধৰণৰ কামবিলাক আমি কৰোঁ। গতিকে আমি গম পালোঁ যে পঞ্চায়তে বিভিন্ন ধৰণৰ কাম কৰে। তাৰে ভিতৰত দুটামান উদাহৰণ হিচাপে দিছে যে ৰাস্তা বনায়, দলং বনায়, গাঁৱৰ দুখীয়া মানুহবিলাকৰ ঘৰ বনায়। আমি জানো যিসকল মানুহে গাঁৱত বসবাস কৰে বা যিসকল ছাত্ৰ ছাত্ৰীয়ে গাঁৱত বসবাস কৰে তেওঁলোকে খুব ধুনীয়াকৈ পঞ্চায়তৰ যিবিলাক কাৰ্যক্ৰমণিকা, পঞ্চায়তৰনো কি কি কাম আছে সেইখিনি তেওঁলোকে নিশ্চয় দেখা পাইছে বা জানে, শুনাও পাইছে। গতিকে গম পালোঁ আমি পঞ্চায়তে বিভিন্ন ধৰণৰ এনেকুৱা কামবিলাক কৰে। ডকচেৰিয়ে কৈছে, হুৱেৰ ডু ইউ গেট অল দ্য মানি ফ্ৰম, তোমালোকে এই পইচাবিলাক ক'ৰ পৰা পোৱা। যিবিলাক ক'লে যে আমি এনেকুৱা এনেকুৱা ধৰণৰ কামবিলাক কৰোঁ, গতিকে সেই কাম কৰিবৰ কাৰণেতো তেওঁলোকক পইচা লাগিব। তাই সুধিছে যে তোমালোকে সেই কামবিলাক কৰিবৰ কাৰণে পইচা ক'ৰ পৰা পোৱা বুলি কৈছে। কি বুলি কৈছে, এ গুড কুৱেশ্যন, এটা ভাল প্ৰশ্ন সুধিছা তুমি। পঞ্চায়ত ৰেইজ এ লিটিল মানি ফ্ৰম টেক্স অন ভেহিকেলছ, ৰিভাৰ ঘাট, বজাৰ এণ্ড বিলছ এক্সেপ্টা। পঞ্চায়তে কিছু পৰিমাণৰ পইচা, লিটিল বিট মানে মনে ৰাখিবা একদম খুব কম পৰিমাণৰ পইচা, বেছি টেক্স হিচাপে পঞ্চায়তে কিন্তু পইচা লাভ নকৰে, মনে ৰাখিবা। গতিকে খুব কম পৰিমাণৰ পইচা পঞ্চায়তে আমাৰ গাড়ী মটৰবিলাকত, ভেহিকেলছবিলাকত টেক্স লগাই কিনি পায়, ৰিভাৰ ঘাটছবিলাকৰ পৰা পায় টেক্স হিচাপে, বজাৰবিলাকৰ পৰা পায় টেক্স হিচাপে, বিলছবিলাকৰ পৰা পায় টেক্স হিচাপে। গতিকে আমি গম পালোঁ পঞ্চায়তে কিছু পৰিমাণৰ পইচা, খুব কম পৰিমাণৰ মানে পইচা, খুব কম পৰিমাণৰ পইচা সেই টেক্স হিচাপে ভেহিকেলছ, ৰিভাৰ ঘাট, বজাৰ, বিল এইবিলাকৰ পৰাও লাভ কৰে। ডকচেৰিয়ে কৈছে, ইজ ডেট মানি এনাফ টু ডু ছ' মাছ ৱৰ্ক। এটা কৈছে যে সেইখিনি পইচাই তোমালোকে ইমানখিনি কাম কৰিব তোমালোকৰ হয়নে?
তেতিয়া কৈছে যে ইজ ডেট মানি এনাফ টু ডু ছ' মাছ ৱৰ্ক, সেইখিনি পইচাই তোমালোকৰ ইমানখিনি কাম কৰিবলৈ হয়নে? তেতিয়া সুধিছে। দেউতাকে কৈছে উই গেট এন এনুৱেল গ্ৰাণ্ট ফ্ৰম দ্য পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট অফ দ্য গভৰ্ণমেণ্ট। ঠিক আছে, এতিয়া কৈছে আমি আমাৰ গভৰ্ণমেণ্টৰ যি পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আছে, গভৰ্ণমেণ্টৰ বিভিন্ন ডিপাৰ্টমেণ্ট থাকে, সেই গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্টবিলাকৰ ভিতৰত পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট যিটো ডিপাৰ্টমেণ্ট আছে, সেই ডিপাৰ্টমেণ্টৰ পৰা আমি বছৰি এক এনুৱেল গ্ৰাণ্ট পাওঁ। এনুৱেল গ্ৰাণ্ট মানে বছৰি এক ধৰণৰ পইচা তেওঁলোকে লাভ কৰে। ঠিক আছে, পঞ্চায়তবিলাকক মানে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট যিটো ডিপাৰ্টমেণ্ট আছে আমাৰ গভৰ্ণমেণ্টৰ, সেই গভৰ্ণমেণ্টৰ সেই ডিপাৰ্টমেণ্টে বছৰি এক ধৰণৰ গ্ৰাণ্ট তেওঁলোকক দিয়ে, মানে গাঁওখনৰ উন্নয়নৰ কাৰণে, ডেভেলপমেণ্টৰ কাৰণে কাম কৰিবৰ কাৰণে তেওঁলোকক পইচা দিয়ে। দ্য লোকেল MLA অৰ মিনিষ্টাৰ কেন অলছ' কণ্ট্ৰিবিউট ছাবষ্টেঞ্চিয়েলি ইফ দে উইচ। আৰু সেই অঞ্চলৰ যি লোকেল MLA থাকে, সেই অঞ্চলৰ যি মিনিষ্টাৰ্ছ থাকে, সেই মিনিষ্টাৰজনেও যদি এজ দে উইচ মানে যদি তেওঁ বিচাৰে যে সেই অঞ্চলখিনিৰ ডেভেলপমেণ্টৰ কাৰণে কৰিবলগীয়া কাম আছে, গতিকে তেওঁ যদি বিচাৰে তেওঁলোকৰ নিজৰ যি ফাণ্ড থাকে, MLA ফাণ্ড বা মিনিষ্টাৰ ফাণ্ড যি থাকে, তাৰ পৰাও তেওঁলোকে ছাবষ্টেঞ্চিয়েলি অলপমান কণ্ট্ৰিবিউট কৰিব পাৰে। সেইটো কিন্তু কোনো বাধ্যতামূলক নহয়, সেই MLAজনে বা মিনিষ্টাৰজনে যদিহে উইচ কৰে তেতিয়াহে তেওঁলোকে দিব পাৰে। বাকী কিন্তু পঞ্চায়তে সেই পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট যি ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্টৰ, তাৰ পৰা কিন্তু বছৰি এটা এনুৱেল গ্ৰাণ্ট লাভ কৰে। এতিয়া আমি গম পালোঁ পঞ্চায়তে লিটিল বিট মানি ক'ৰ পৰা পায়, টেক্সৰ পৰা পায়, অন ভেহিকেলছ, অন ৰিভাৰ গাৰ্ডছ, বজাৰ, বিলছ এক্সেট্ৰা। আৰু ইয়াৰ উপৰিও তেওঁলোকে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট যি ডিপাৰ্টমেণ্ট হয় তাৰ পৰা এনুৱেল গ্ৰাণ্ট পায়। আৰু লোকেল MLAবিলাকে যদি বা মিনিষ্টাৰবিলাকে যদি ছাবষ্টেঞ্চিয়েলি উইচ কৰে তেতিয়াহ'লে তেওঁলোকে অলপমান কণ্ট্ৰিবিউট কৰিব পাৰে ডেভেলপমেণ্টৰ কাৰণে। এতিয়া ডকচেৰীয়ে পুনৰ সুধিছে, ডকচেৰী হোৱাই ডণ্ট ইউ বিল্ড হাউচ ফৰ দ্য প'ৰ ধনীৰাম বাবু। এতিয়া তেওঁলোকৰ গাঁৱত, সেই ডকচেৰীহঁতৰ গাঁৱত চাগে এজন দুখীয়া মানুহ আছিল যাৰ নাম ধনীৰাম। দেউতাকক সুধিছে যে দেউতা তেতিয়াহ'লে তোমালোকে কিয় সেই প'ৰ ধনীৰামৰ ঘৰটো কিয় বনাই দিয়া নাই, সেই বুলি সুধিছে। তেতিয়া কংকিমলে কৈছে অ' ধনীৰাম দ্য মেন উইথ ন' লেগছ। ধনীৰাম এজন এনেকুৱা মানুহ আছিলে যাৰ লেগছ নাছিলে, ভৰি নাছিল, মানে তেওঁ শাৰীৰিকভাৱে সক্ষম মানুহ নাছিল, অক্ষম মানুহ আছিল, শাৰীৰিক অক্ষম মানুহ আছিল। ঠিক আছে, অন্যভাৱে মানে তেওঁ অলপমান অক্ষম, তেওঁৰ ভৰি নাছিল। তেওঁ কৈছে অ' আচ্ছা, সেই ধনীৰাম যাৰ ভৰি নাই তাৰ কথা কৈছা। উই বিল্ড এ হাউচ ফৰ হিম লাষ্ট ইয়েৰ বাট হি লেফ্ট ইট আফটাৰ হিজ মাদাৰ ডেড। এতিয়া কৈছে আমি তাৰ কাৰণে এটা ঘৰ বনাই দিছিলোঁ, কিন্তু তাৰ মাকৰ মৃত্যুৰ পিছত সি সেই ঘৰটো কি কৰিলে, এৰি গুচি আহিলে। মানে ক'লে যে সেই ধনীৰামৰ কাৰণে আমি এটা ঘৰ বনাই দিছিলোঁ, কিন্তু সি মাকৰ মৃত্যুৰ পিছত সেই ঘৰটো এৰি গুচি আহিল। ডিফাৰেণ্টলি এবল পিপল লাইক হিম নিড হেল্প উইথ দেয়াৰ ডেইলি চ'ৰ্চ। তুমি জানানে সেই ধৰণৰ যিবিলাক অন্যভাৱে অক্ষম যিবিলাক মানুহ, যিবিলাকৰ হয়তো হাত নাই কাৰোবাৰ ভৰি নাই, এই ধৰণৰ যিবিলাক মানুহ, তেওঁলোকক ডেইলি চ'ৰ্চ মানে তেওঁলোকক প্ৰত্যেক দিনাই সহায় কৰিবলগীয়া হয়। এনেকুৱা নহয় যে তেওঁলোকক ঘৰ এটা বনাই দিলোঁ, তেওঁলোকে তাতে ধুনীয়াকৈ নিজে চলি মেলি থাকিব পাৰিব, তেনেকুৱা নহয়, তেওঁলোকক প্ৰত্যেক দিনাই সহায়ৰ প্ৰয়োজন হয়। তুমি সেইটো কথা জানানে, এনেকৈ বুলি কৈছে। মানে পঞ্চায়তৰ ফালৰ পৰা ধনীৰামক এটা ঘৰ বনাই দিয়া হৈছিল, কিন্তু ধনীৰামে যেতিয়া মাকৰ মৃত্যু হৈছিল তাৰপিছত সেই ঘৰটো এৰি গুচি আহিছিল। ঠিক আছে, ডকচেৰী পুনৰ দেউতাকক সুধিছে বাবু প্লিজ ডু ছামথিং ফৰ দ্য প'ৰ মেন। ডকচেৰী দেউতাকক কৈছে যে দেউতা অনুগ্ৰহ কৰি তুমি কি কৰিবা, সেই দুখীয়া মানুহবিলাকৰ কাৰণে তোমালোকে অলপমান কিবা নহয় কিবা কৰিবা। হি স্পেইন দ্য বিটাৰ কোল্ড ডিচেম্বৰ নাইট অন দ্য অপেন বাৰাণ্ডা অফ আৱাৰ স্কুল বিল্ডিং। আৰু কৈছে যে সেই ধনীৰামৰ কাৰণেও তোমালোকে অকণমান কিবা এটা নহয় কিবা এটা কৰিবা, কাৰণ সি পাৰ কৰে দ্য বিটাৰ কোল্ড ডিচেম্বৰ নাইট। ঠিক আছে, সেই ডিচেম্বৰ মাহৰ সেই যি আমাৰ অত্যন্ত ঠাণ্ডাৰ যি ৰাতি, ঠিক আছে, আমি জানো যে ডিচেম্বৰ মাহত আটাইতকৈ বেছি ঠাণ্ডা পৰে। এই ডিচেম্বৰ মাহৰ সেই সময়খিনিত সেই ধনীৰামে কি কৰে বুলি কৈছে, সিহঁতৰ স্কুলৰ অপেন বাৰাণ্ডাতে সি মানে পাৰ কৰে, তাতে সি থাকে, মানে স্কুলৰ বাৰাণ্ডাতে সি শুই থাকে। আৰু গতিকে কৈছে হি স্পেইন দ্য বিটাৰ কোল্ড ডিচেম্বৰ মানে ইয়াতে খুব বেছি ঠাণ্ডাৰ দিনৰ কথা কৈছে, নাইট অন দ্য অপেন বাৰাণ্ডা অফ আৱাৰ স্কুল বিল্ডিংছ। আমাৰ স্কুল বিল্ডিঙৰ সেই অপেন বাৰাণ্ডাতে সি ডিচেম্বৰ মাহৰ সেই ইমান ঠাণ্ডাৰ দিনত পাৰ কৰে। গতিকে প্লিজ তেওঁৰ কাৰণে আৰু দুখীয়া মানুহৰ কাৰণে কিবা এটা কৰিবা, যিহেতু ডকচেৰী দেউতাক কি হয়, পঞ্চায়তৰ এজন সদস্য হয়। তেওঁ কি বুলি কৈছে, ডোণ্ট ৱৰি উই আৰ বিল্ডিং এ হোম ফৰ পিপল উইথ স্পেচিয়েল নিডছ লাইক হিম। চিন্তা নকৰিবা তুমি, আমি তেওঁৰ নিচিনা যিবিলাক অন্যভাৱে যিবিলাক অক্ষম মানুহ, তেওঁলোকৰ কাৰণে আমি এটা কি কৰি আছোঁ, ঘৰ বনাই আছোঁ বুলি কৈছে। উই আৰ বিল্ডিং এ হোম ফৰ পিপল উইথ স্পেচিয়েল নিড লাইক হিম। তেওঁৰ নিচিনা যিবিলাক প্ৰয়োজন আৰু যিবিলাকক প্ৰয়োজন আছে, সেনেকুৱা ধৰণৰ মানুহৰ কাৰণে আমি এটা কি কৰি আছোঁ, ঘৰ বনাই আছোঁ। গতিকে তুমি চিন্তা নকৰিবা। মানে সেইটো এটা পাব্লিক হাউচ হ'ব, য'ত এনেকুৱা ধৰণৰ যিবিলাক অন্যভাৱে অক্ষম যিবিলাক মানুহ, শাৰীৰিকভাৱে সক্ষম নহয় যিবিলাক মানুহ, তেওঁলোকে থাকিব পাৰিব মানে। ঠিক আছে, এনেকুৱা এটা পাব্লিক হাউচ কি কৰি আছে, পঞ্চায়তৰ ফালৰ পৰা বনাই থকা হৈছে বুলি কৈছে। চ' ডেট দে কেন লিভ
উইথ ডিগনিটি, যাতে তেওঁলোকেও মৰ্যাদা সম্পন্নভাৱে কি কৰিব পাৰে, জীয়াই থাকিব পাৰে। সেইকাৰণে আমি এটা ঘৰ কি কৰি আছোঁ, তেওঁলোকৰ কাৰণে বনাই আছোঁ পঞ্চায়তৰ ফালৰ পৰা বুলি ক'লে। গতিকে চিন্তা কৰাৰ প্ৰয়োজন নাই, সেনেকৈ বুলি ক'লে দেউতাকে। য়ং পিপল লাইক ইউ শুড ডু ভলেণ্টিয়াৰ ৱৰ্ক দেয়াৰ, কিন্তু তোমালোকৰ নিচিনা যিবিলাক য়ং য়ং যিবিলাক ল'ৰা ছোৱালী আছা, ঠিক আছে, ডেকা ল'ৰা ছোৱালী আছে, তেওঁলোকে কিন্তু কি কৰিব লাগিব, তাতে অলপমান ভলেণ্টিয়াৰ ৱৰ্ক কৰিব লাগিব। ভলেণ্টিয়াৰ মানে তোমালোকে অলপমান সহায় কৰিব লাগিব আমাক, ঠিক আছে, বুলি কৈছে। ৱেন ইউ কেন, যেতিয়া তোমালোকে পাৰিবা তেতিয়া তোমালোকে কি কৰিব লাগিব, আমাক অলপমান সহায় কৰিব লাগিব। ইউ উইল চি হাউ দে লাৰ্ণ টু ডু দেয়াৰ অ'ন চ'ৰ্চ, আৰু তোমালোকে তাত দেখা পাবা যে কেনেকৈ তেওঁলোকে নিজৰ দৈনন্দিন জীৱনটো কেনেকৈ পাৰ কৰে, আৰু কেনেকৈ তোমালোকে শিকিবলৈও পাবা যে কেনেকৈ তেওঁলোকে নিজৰ দৈনন্দিন জীৱনটো পাৰ কৰে, বা কেনেকৈ তেওঁলোকে হাঁহি ধেমালি কৰি থাকে। আৰু পিছত কৈছে এণ্ড অলছ' পেইণ্ট, ৰিড, প্লে গেমছ, এনজয় আদাৰ হবিজ, তেওঁলোকে মানে পেইণ্টিং কৰি, ৰিডিং কৰি, গেম খেলি বা এনজয় কৰি বিভিন্ন হবিবিলাক কেনেকৈ তেওঁলোকৰ দৈনন্দিন জীৱনবিলাক পাৰ কৰে, সেইবিলাকো তোমালোকে দেখিবলৈ পাবা তাতে। সেই মানে শাৰীৰিকভাৱে যিবিলাক সক্ষম মানুহ নহয়, অক্ষম মানুহ, তেওঁলোকে তেওঁলোকৰ জীৱনবিলাকনো কেনেকৈ পাৰ কৰে, সেই বিষয়ে তোমালোকে কি কৰিব পাবা বুলি কৈছে, তাতে দেখিবলৈ আৰু শিকিবলৈ পাবা। আৰু তোমালোকেও কিন্তু আমাক কি কৰিব লাগিব, ডেকা ল'ৰা ছোৱালীবিলাকো আমাক কিছু সহায় কৰিব লাগিব। ইউ উইল চি হাউ চাচ পিপল কেন লিভ নৰ্মেল হেপী লাইফ এণ্ড লাৰ্ণ টু বি ইণ্ডিপেণ্ডেণ্ট, আৰু তোমালোকে দেখিবলৈ পাবা, শিকিবলৈ পাবা যে কেনেকৈ সেই তেওঁলোকেও সেনেকুৱা ধৰণৰ যিবিলাক শাৰীৰিকভাৱে অন্যভাৱে যিবিলাক সক্ষম মানুহ, তেওঁলোকেও কেনেকৈ এটা নৰ্মেল সাধাৰণ জীৱন কেনেকৈ পাৰ কৰে, কেনেকৈ হেপী হৈ কিনি তেওঁলোকে থাকিবৰ কাৰণে চেষ্টা কৰে, কেনেকৈ ইণ্ডিপেণ্ডেণ্ট হৈ কিনি স্বাধীনভাৱে কেনেকৈ তেওঁলোকে থাকিবৰ কাৰণে চেষ্টা কৰে, সেই সকলোবিলাক তোমালোকে তাতে দেখিবলৈ পাবা আৰু শিকিবলৈ পাবা। কিন্তু তোমালোকে আমাক কি কৰিব লাগিব, কিছু পৰিমাণে সহায় কৰিব লাগিব। আৰু শেষত ডকচেৰীয়ে ক'লে, থেংক ইউ বাবু, আই উইল হেল্প ইউ ইন দ্য পঞ্চায়ত ৱৰ্ক, ধন্যবাদ দেউতা, বাবু, মই তোমাক কি কৰিম, তোমাৰ যি পঞ্চায়তৰ যি কাম থাকিব, সেই কামত মই তোমাক সহায় কৰিম। এতিয়া আমি গোটেই লেকশ্যনটোৰ মাজেৰে পঞ্চায়তনো কি কৰে, পঞ্চায়তৰ পইচা ক'ৰ পৰা আহে কামবিলাক কৰিবৰ কাৰণে, পঞ্চায়ত মানেনো কি হয়, সেই গোটেই কথাখিনি পঢ়িবলৈ পালোঁ। আশা কৰোঁ তোমালোক সকলোৱে বুজি পাইছা। আৰু প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই চেনেল। বাকী প্ৰশ্নখিনি আমি এটা অন্য ভিডিঅ'ত আলোচনা কৰিব চেষ্টা কৰিম। থেংক ইউ।